শ্ৰীমন্ত শংকৰদেৱ সংঘ দক্ষিণ যোৰহাট আঞ্চলিক শাখাৰ উদ্যোগত 575 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ভাগি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰীনামৰৰ বিষ্ণুপুৰত। পুৱা 8 বজাত ধৰ্মধ্বজ উদ্বোধনৰ পাছত ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। বিভিন্ন প্ৰাথমিক শাখাৰ অহা সাংস্কৃতিক দলসমূহে অংশ কৰি শ্ৰীনামৰা অঞ্চলটি হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলে আকাশগতা। ৰ'ব নালাগে বন্ধ হৈ যাব ট্ৰেফিক হৈ যাব ইয়াৰ উপৰি শংকৰী সংগীত বিদ্যালয়খনিও আজি শুভ উদ্বোধন কৰা হয়। প্ৰতি দেওবাৰে দিনৰ 2 বজাৰ পৰা বিদ্যালয়ৰ শ্ৰেণীসমূহ আৰম্ভ হৈছে। ইতিমধ্যে খোলবাদ্য নৃত্য বৰগীতৰ শ্ৰেণীসমূহ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা শিকাই থকা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট জনসাধাৰণ অসম 24x7।